নমস্কাৰ, মোৰ ৰচনা আৰু আবৃত্তিৰ মাজেৰে সমাজৰ দৰিদ্ৰ শিশুসকলৰ জীৱন গাথাৰ ওপৰত আপোনাক সকলোলৈ এটি কবিতা আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব। ধন্যবাদ। কবিতাৰ শিৰোনাম মা তুমি মোৰ সপোন। ৰাতি মোৰ সপোনত তুমি সদায় আহা মা, হাত দুখন মেলি মোক সাবটি ধৰা। মোৰ চাহে পুৰা হাত দুখনত চুমা এটা খাই আকৌ কলৈ গুচি যোৱা মা। আজি এই পৃথিৱীত তুমি নাই যদিও মোৰ অন্তৰত সদায় আছা মা। মোৰ সপোনবোৰৰ প্ৰতিটো পলত কেৱল তুমি মা। মই যেতিয়া চাহ লৈ যাওঁ মই অনুভৱ কৰোঁ যেন মোৰ ছাঁটো হৈ তুমি থাকা মোৰ লগত মা। আজি মোৰ জীৱন অন্ধকাৰ, কিন্তু তোমাক কথা দিছোঁ মই এদিন বোকাত পদুম হৈ ফুলিম, তোমাৰ কষ্টৰ সন্মান ৰাখিম। মোৰ এই দৰিদ্ৰ জীৱনৰ কঠিন পৰিশ্ৰমকো নেওচি মই তোমাৰ সপোন পূৰ কৰিম মা। তুমি কেৱল সদায় আহিবা মোৰ সপোনত, মোক এটা চুমা দিবা মা।